এইটো জলিন লৈ আমি এতিয়াও গৈ আছোঁ এইটো জলিনটো আমাৰ কাৰ্বি আংলঙত ইষ্ট কাৰ্বি আংলঙত ডিফুৰ পৰা বেছি দূৰ নহয় সিংহাসন বোলা এটা আমাৰ কাউন্সিলৰ সমষ্টি আছে আগৰ দিনত ব্ৰিটিছসকলে ৰাস্তাও বনাইছিল আৰু পাহাৰৰ ওপৰত এয়াৰপোৰ্টো বনাইছিলে এয়াৰপোৰ্ট মানে এৰোড্ৰম বনাইছিলে হেলিপ্যাড নিচিনা বনাইছিলে এতিয়া ইণ্ডিয়া স্বাধীন পাছত আৰু আমাৰ অট'নমাছ কাউন্সিল পোৱাৰ পাছত সেই ৰাস্তাও হেৰাই গ'ল আৰু হেলিপ্যাডো হেৰাই গ'ল এতিয়া বিচাৰিলে দেখি পায় এই লাংবেৰী কাথৈ বোলা ঠাইত আৰু এই সিংহাসন সমষ্টিৰ পৰাহে আমাৰ প্ৰথম MLA আৰু প্ৰথম চিফ এক্সিকিউটিভ মেম্বাৰ খৰচিং তেৰাং ইয়াৰ পৰাহে MDC উঠি জিকিছিলে আৰু এতিয়া বৰ্তমান অমৰ সিং টিছৌ তেওঁ ইয়াৰ পৰা EM হৈ আছে কিন্তু ৰাস্তা নাই মানুহৰ অৱস্থা নাই চৰকাৰৰ পৰা আমাৰ কাউন্সিলৰ পৰাটো একো সহায় নাই সেইকাৰণে আমি কৈ থাকোঁ যে আমাক অসমীয়া সকলো আমাৰ শোচনীয় অৱস্থা বুজিব লাগে অসমীয়া আছামিজ সকলে বংগ সেনা সকলে RSS সকলে ভাবে আসাম চৰকাৰে ভাবে যে আমি অট'নমাছ কাউন্সিল আছে সেইকাৰণে টকা বহুত পায় এই ট্ৰাইবেল সকলে তেওঁলোকে খাই আছে খুব মানে কমফৰ্ট লৈ পেলাই ইয়াত আছে বুলি ভাবে আৰু এইটো নহয় বুলিও ক'বলৈ আমাৰ লিডাৰ সকলে সাহস নাই সঁচা কথা ক'বলৈ সাহস নাই সঁচা কথা সঁচা অৱস্থা দেখুৱাবলৈ ইচ্ছা নাই সাহস নাই সাহস যদি তেওঁলোকে কৈ দিয়ে তেতিয়াহ'লে তেওঁলোকৰ হাই কমাণ্ড সকলে তেওঁলোকৰ সিটৰ পৰা আঁতৰাই দিব CM পোষ্টৰ পৰা আঁতৰাই দিব MLA সকলক EM সকলক MAC সকলক অহাবাৰ ইলেকশ্যনত টিকেট নিদিব সেইটো বুলি ভাবি পেলাই আমাৰ ট্ৰাইবেল সকলৰ দুখ কষ্ট কথাটো উলিয়াব নোখোজে ক'ব নোখোজে এছেম্বলিতো ক'ব নোখোজে পাৰ্লিয়ামেণ্টতো ক'ব নোখোজে কাউন্সিলতো ক'ব নোখোজে মেল মিটিঙত ক'ব নোখোজে ৰিপৰ্টাৰ সাংবাদিক ওচৰত ক'ব নোখোজে আনকি সাংবাদিক সকলো দেখিলেও তেওঁলোকে লিখিব নোখোজে কাৰণ লিখিলে সাংবাদিক সকলকো শাস্তি দিয়ে আমাৰ কাউন্সিলে আৰু চৰকাৰে সেইকাৰণে সাংবাদিক সকলো এই আচল কথাটো ৰিপৰ্ট কৰিবলৈ খুব ভয় খায় অৱস্থাটো এনেকুৱা কিমান এইফালে 6-7টা মান গাঁও আছে পলিং ষ্টেচন 2খন আছে এইফালে আৰু জংঘলত পলিং ষ্টেচন আছে বুলি জানি আমাৰ পলিং প্ৰিসাইডিং অফিচাৰ সকলে আহিব নোখোজে মেজিষ্ট্ৰেট সকলে আহিব নোখোজে সেইকাৰণে ইয়াত পাহাৰৰ ওপৰত লাংবেৰী কাথৈ লাং মেগলু জিৰকা ইংটি আৰং লাপেন লাং ৰৈ থম
আৰু বফং টকবি ডিৰিং লাংছো সেইবিলাক গোটেইখিনি পলিং ষ্টেচনবিলাক লংনিত লৈ গৈছে লংনিত টু নেশ্যনেল হাইৱে সেইটো প্লেইনত ভৈয়ামত আছে তালৈ লৈ গৈছে আৰু আমাৰ ট্ৰাইবেল মানুহবিলাকে ভোট দিবলৈ 40 কিলোমিটাৰ খোজকাঢ়ি যাব লাগে 40 কিলোমিটাৰ খোজকাঢ়ি যাব লাগে সেইকাৰণে আগদিনা যাব লাগে আগদিনা যায় কিন্তু গোটেই ফেমিলিটো যাব নোৱাৰে সেইকাৰণে আধা পপুলেশ্যনটো ভোট দিবলৈ নোৱাৰে আৰু তেওঁলোকৰ নামটো আমাৰ বিজেপি ৱৰ্কাৰসকলে কংগ্ৰেছ ৱৰ্কাৰসকলে তেওঁলোকৰ নামত প্ৰক্সি ভোটিং কৰি থৈ দিয়ে সদায় এইটোহে কয় সেইকাৰণে আমাৰ ইয়াত কাৰ্বি আৰু কুকিসকলে মেজৰিটি হয় কিন্তু তেওঁলোকৰ ইচ্ছামতে ইলেকশ্যন মানুহ কেণ্ডিডেট জিকাব নিদিয়ে ট্ৰাইবেল নন ট্ৰাইবেল মানুহবিলাকে তেওঁলোকৰ ইচ্ছামতে বংগসেনাসকলে তেওঁলোকৰ ইচ্ছামতে কাক জিকাব খোজে সেই কেণ্ডিডেটকে জিকিবলৈ দিয়ে এইটোহে আচল কথা আমাৰ অসমীয়া আছামিজসকলে বঙালী বিহাৰী নেপালীসকলে এই কথাটো জানিব লাগে আৰু আমাক মৰম কৰিব লাগে আমি সঁচাকৈ কান্দো আপোনালোকৰ ওচৰত আমি কান্দিবলৈ লাজ লাগে কিন্তু আমি কান্দো কিন্তু আপোনালোকৰ মানুহ আমাক হাঁহে এইটো দুখৰ কথা